হেৰা এই ৰাস হ'ব 11টা বজাত আৰু তুমি 6টা বজাতে ওলালাই যে কিয় বহুত টাইম লাগে মেকআপ কৰোঁতে সেইকাৰণে ড্ৰেছযোৰ মই এতিয়াৰ পৰাই পিন্ধি আছোঁ এই বিউটি পাৰ্লাৰ মানুহেনো কেইটকা ল'ব বিউটি পাৰ্লাৰ নহয় অ' মেকআপ আৰ্টিষ্ট 500 টকাত ঠিক কৰিছোঁ আহিলা আহা মই কাপোৰ পিন্ধিয়ে আছোঁ আহিছোঁ বৌ শুনিছিলোঁ দেখোন আপোনাক বোলে ৰাধা দিছিল কিয় কেঞ্চেল কৰি দিলে নহয় হ'লেও ফাৰ্ষ্ট কপি ভালকৈ কৰা বৌ চিন্তা নকৰিব আপোনাক এনেকুৱা ধুনীয়া মেকআপ কৰি দিম ৰাধা তেহেলে যাব ন মাইনু এই মেকআপটো কিবা বেছি যেন লাগিছে ভাল লগা নাই অকণমান কমাই দিয়াহে কালাৰটো আপুনি এনে কথা কৈ থাকিব নালাগে সিহঁত মেকআপ আৰ্টিষ্ট সিহঁতে জানে বৌ 2000 টকাটো অনলাইন দিব নে কেছ দিব কিয় 2000 কৈ আছা মই তোক 500 টকা বুলিহে কৈছোঁ 2000 টকা কি 2000 টকা নাই এই প্ৰডাক্টটো দাম 2000 টকা আপুনি যে বাই ইয়াত আহি আছে কিয় আপোনাৰ মতা মানুহটো ইয়াত কি কাম চাওকচোন দালিকণ সিজিলে নাই চাওক গৈ বাই আহি থাকিব মানে মই হেয়াৰটো বেগেতে কৰি দিয়া সূত্ৰৰ সেই ওলালি বোলে বস্তু এটা হালে নহয় কি মোৰ PSC কনচেলাৰটো জানো ভালকে চোৱা আকৌ ক'ত আছে চাই আছোঁ পোৱাই নাই কোনোবাই চুৰ কৰিলে চাগে কি হেৰাইছে তোমালোকৰ এইটো বস্তু নেকি বাৰু এইটো তুমি এইটো আকৌ চুকৈ কিয় ভিতৰত সোমাই থৈছা মই চুৰ কৰি থোৱা নাই ৰাখিহে থৈছোঁ সিহঁতে এইকণ মেকআপতে 2000 টকা লৈছে 2000 টকা বৌ আমি যাওঁ পইচাটো অনলাইনতে দি দিব